আমি যেতিয়া যে সেকেন্ড হ্যান্ড সাইকেল কিনিলো তই ধর বেলেগ জায়গা যাব লাগা হবি মই ধর বেলেগ জায়গা যাব লাগা হবে এটা কি হবে ভাই কিবা এটা হ'ব আৰু হয় নেকি বাৰু ঠিক আছে আমি তো ঘৰত যাও উঠ এই তাতে রবসু আর তো নিপুর আসো সবাই নামি লছো এটা কথা আছে আজি মই অথাত যাব লাগিছে মছাৰী এখন লৈ যাম ওই বো মোৰ আজি ঠাই যাব লাগি আছে মোবাইল সাইকেলখন লাগিবই তই যত যা যাবি মোক কিন্তু চাৰিখন লাগিবই আজি হয়তো বন্ধু থাকিব নয়তো চাইকেল থাকিব দে বাৰু আজি দুটাখন মই হৈ যাম মই এতিয়া ফোন কৰি চলি মাতি আছো পুৰা চলি আছে নেকি মোৰ চলি নাই বুলি ভাবিছ নেকি ৰ মই এতিয়া চলি মাতি আছো ঐ চেচে মোৰ লগৰ বোলে ৰাইফল চাইকেল লৈ আহিব এই গেদা মই তোৰ চলিৰে ৰাইফল আছে মই এতিয়া চলি মাতি আছো আবে তই ফোন কৰিব পাৰ নেকি ময়ো মাতি আছো এতিয়া হেল্ল' দুস তুমি আছো কিয়া এখন লগাব লাগে এতিয়া দল তুমি আছে Hier nicht. Oh, yeah. Honey. What is the anything? Oh yeah. What do you do? Oh, don't worry me. What's on the দিলে নেকি ইহঁতকো মাৰিলো আৰু চাইকেলখনো কোনোবা লৈ গ'ল মই এতিয়া মোৰ লগৰ দুটাকো মাৰিলো আৰু চাইকেলখনো লৈ গ'ল আৰু সিহঁতকো মই মাৰিলো এতিয়া কি হ'ব মোৰ এতিয়া বন্ধুৱে নহয় হৈ গ'ল মই এতিয়া কি কৰিম Hi guys. আমি ভিডিওটো জৰিয়তে বুজাব বিচাৰিছো যে বন্ধুক কেতিয়া বিশ্বাসঘাতকতা কৰিব নালাগে যদি ভিডিওটো ভাল লাগিছে আমাৰ চেনেলত সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব তলৰ বেল আইকনটো দাবাব নাপাহৰিব